হেল্ল' এভৰিৱান, মই আজি আহিছোঁ তাজমহল চাবলৈ। তাজমহলটোতো জানেই কিমান ধুনীয়া হয়। মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে একদম ওচৰৰ পৰা দেখুৱাম আৰু চাৰিওফালৰ পৰিৱেশবোৰ বহুত ধুনীয়াকৈ দেখাই যাম। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব, মাজত স্কিপ নকৰাকৈ। আৰু যিসকলোকে প্ৰথমবাৰ চাইছে সকলোৱে ছাবস্ক্ৰাইব যাতে কৰি দিব। আমি এতিয়া ট্ৰেইনত আগ্ৰালৈ গৈ আছোঁ দিল্লীৰ পৰা, আৰু 3 ঘণ্টা লাগে দিল্লীৰ পৰা আগ্ৰালৈ। আমি আগ্ৰা ষ্টেচনৰ আহি পালোহি এতিয়া। আৰু চাওকচোন, ষ্টেচনটো বহুত ডাঙৰ হয় আৰু মানুহ বহুত আহিছে, আৰু এইবোৰ মানুহ চব তাজমহল চাবলৈ আহিছে। আৰু চব কি ধুনীয়াকৈ আগ্ৰাটো আই লাভ মাই আগ্ৰা বুলি লিখা আছে। আমি এতিয়া ৰিক্সা এখন লৈ আমি গৈ আছোঁ তাজমহলৰ ওচৰলৈ। তাজমহলৰ ওচৰলৈ যাবলৈ হ'লে ষ্টেচনৰ পৰা আধা ঘণ্টামান লাগে। আৰু চাওকচোন কিমান ধুনীয়া জেগাবোৰ, একদম এখিলা পাতো পৰি নাথাকে, বহুত ধুনীয়া চফা পৰিৱেশ। আৰু চাৰিওফালে গছ গছনিয়ে ভৰা হয়। আমি এতিয়া ৰিক্সাৰ পৰা তাজমহলৰ ওচৰত পালোহি, নামিলোঁ এতিয়া। আৰু এইটো হৈছে তাজমহলৰ মেট্ৰ' ষ্টেচন। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। আৰু বহুত ৰ'দ দিছে, একদম ৰ'দত চাহে চাহে মানুহবোৰে জীয়াই লৈ গৈ আছে। আৰু ভিতৰলৈ যাবলৈ হ'লে আপোনালোকে গাড়ীও এনেকৈ বুকিং কৰিও ভিতৰলৈ যাব পাৰি, কিন্তু আমি খোজকাঢ়িয়ে গৈছিলোঁ। আৰু খোজকাঢ়ি যোৱা আনন্দটো বহুতেই বেলেগ হয়। এনেকৈ চাহে চাহে কিনাৰে কিনাৰে গৈ থাকিলে বহুতেই ভাল লাগিছে, বহুত ধুনীয়া হাৱা মাৰি আছে। আমি এতিয়া প্ৰথমতে টিকেট বুকিং কৰিবলৈ গৈছোঁ, আৰু ইয়াতে টিকেট বুকিং কৰে, অনলাইনতো কৰিব পাৰি। আৰু যদি একদম ভিতৰলৈ যাব বিচাৰে তেতিয়াহ'লে 200 টকা, আৰু তাজমহলৰ একদম ওচৰলৈ যাবলৈ বাহিৰৰ চাৰিওফালে পৰিৱেশটো চাব বিচাৰে তেতিয়াহ'লে 50 টকা লয়। আমি যিহেতু আগতে আহিছিলোঁ সেইটো কাৰণে আমি দেউতাক লৈ আহিছোঁ, সৰু দেউতাক। আৰু এইটো আমাৰ টিকেট দিছে, আৰু আমি এতিয়া ভিতৰলৈ যাবলৈ লৈছোঁ। আৰু প্ৰথমতে আমাক চেকিং কৰিছে, বেগবোৰ চেকিং কৰে। চেকিং কৰা হৈ গ'ল, আৰু আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। আৰু ব'লক আপোনালোকক দেখাই থাকিম, চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। আৰু ইয়াতে চব কিনাৰতে বহুত ধুনীয়াকৈ এনেকৈ সাজি থৈ দিছে। আৰু ইয়াত পুৰণা কিবাকিবি বস্তু আছে চাগে, দৰ্জাবোৰ খোলা নাই কিন্তু বন্ধ কৰি থৈ দিছে দৰ্জাবোৰ। আৰু চব এইফালে সোমাই আহিছোঁ আমি এতিয়া। তাজমহলৰ ভিতৰলৈ যাবলৈ হ'লে এইখন গেটেদি ভিতৰলৈ যাব লাগিব। আৰু আমি এতিয়া এইখন গেটেদি গৈ আছোঁ। বহুত মানুহ হৈছে, একদম ঠেলা হেঁচা হৈ গৈছে। আৰু ইয়াৰ গেটৰ ভিতৰখন চাওকচোন, বহুত ধুনীয়া হয়। আৰু এতিয়া আমি আহি একদম তাজমহলৰ সন্মুখত পালোহি। আৰু চাওকচোন তাজমহলটো কিমান ধুনীয়া হয়। আৰু সেইদিনাখনি বহুত ৰ'দো দি আছিলে, আকাশখনো একদম তাজমহলৰ লগত মিলি গৈছে। তাজমহলৰ ওচৰত চাৰিওফালে গছেই আছে, বহুত ধুনীয়াকৈ গছবোৰ ৰোৱা আছে। আৰু আমি এতিয়া গৈ আছোঁ একদম তাজমহলৰ ওচৰলৈ। আমি এতিয়া একদম তাজমহলৰ ওচৰলৈ পালোহি। আৰু চব কিমান ধুনীয়া দেখিছেনে, পৰিৱেশটো বহুত ঠাণ্ডা পৰিৱেশ। চাৰিওফালে গছ গছনি আছে, যিহেতু বতাহও মাৰি আছে, বহুত ধুনীয়া লাগিছে জেগাবোৰ।
মই এতিয়া একদম তাজমহলৰ ওচৰৰ পালোহি আৰু চাওক ওচৰৰ পৰা তাজমহলটো কিমান ধুনীয়া দেখিছেনে ওচৰৰ পৰাতকৈ বেছি দূৰৰ পৰা বেছি ধুনীয়া দেখে কাৰণ গছবোৰ লগত মিলি যায় যে বহুত ধুনীয়া দেখি দূৰৰ পৰা ফটো মাৰিবলৈ হ'লে বেছিকৈ দূৰৰ পৰাই ভাল লাগে তাজমহলটো আৰু ইয়াত কিবা কামো কৰি আছিলে কাম লগাই আছে তাজমহলটোত তাজমহলৰ ওচৰতো বহুত জেগা আছে মানুহবোৰে এনেকৈ বহিব পাৰিছে বহুত ধুনীয়াকৈ জেগা আহল বহল হয় আৰু তাজমহলৰ ভিতৰলৈ যাবলৈ প্ৰায় ভিডিঅ' কৰিবলৈ নিদিয়েই আৰু তাতে আছে মমতাজৰ কবৰটো আছে মই আগতে এবাৰ গৈছিলোঁ সেইটো কাৰণে মই ভিতৰলৈ নগ'লোঁ আৰু চব যমুনা নদীখন একদম কিনাৰতে লাগি আছে তাজমহলটোত বহুত ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আৰু চব নদীখন কিমান চফা দেখিছেনে বহুত ধুনীয়া পানী একদম আপোনালোকে যেতিয়া যমুনা নদীৰ যদি কাষত যদি বহি থাকে নহয় যিটো হাৱা মাৰে মানে আমি একদম উঠিবই মন নাযায় ইমানেই ধুনীয়া হাৱা মাৰে নহয় ঠাণ্ডা ঠাণ্ডা একদম লাগি যায় গা আৰু এইখন হৈছে তাজমহলৰ একদম ৱালখন দেখিছেনে আমি এনেই চুই চাইছোঁ মানে তাজমহলৰ ৱালবোৰ এনেকৈ বাট দি আছে খিৰিকীৰ নিচিনা আছে আৰু মানুহবোৰে তেনেকৈ জুমি জুমি চাইছে আৰু কিছুমানে ভিতৰলৈ গৈছে কিছুমানে বাহিৰৰ পৰাই এনেকৈ চাইছে আমি এতিয়া তাজমহলটো চাই আমি এতিয়া তললৈ নামি আহিলোঁ আৰু যিহেতু বহুত ৰ'দ দিছে গৰমো লাগিছে যমুনা নদীৰ ওচৰৰ পৰা আহিবও মন নগৈছে বহুত ঠাণ্ডা ঠাণ্ডা হাৱা হ'লেওতো আহিবই লাগিব নহয় জানো এতিয়া তাজমহলৰ চাৰিওফালে পৰিৱেশটো দেখাই যাম চাওকচোন কিমান ধুনীয়া গছবোৰ ৰুই থৈ দিয়া আছে আৰু বহুত ধুনীয়া লাগে জেগাডোখৰত থাকিবলৈ আৰু আমি এতিয়া এইটো চাইডে এতিয়া বাহিৰলৈ ওলাই যাম আৰু এইটো চাইডে খোৱা পানীৰ ব্যৱস্থাও কৰি দিয়া হৈছে কোনো ধৰণৰ অসুবিধা নাপায় আৰু তাজমহলৰ ভিতৰলৈ আহিলে সকলো ধৰণৰ ব্যৱস্থাৰ ভিতৰতে পোৱা যাব ভিডিঅ'টো সকলোৱে লাষ্টলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু যিসকল লোকে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব